এয়া ঘৰৰ পৰা ওলাই আহি আমি এনাৰলত ৰৈ গ'লোঁ। তাতে মই বাবাহঁতে কিবা খাবৰ কাৰণে অৰ্ডাৰ দিলোঁ, যিহেতু আমি আমাৰ য'ত যাই ৰাতিয়ে হ'ব, সেইকাৰণে ইয়াৰ পৰা পেকিং কৰি এনাৰলৰ পৰা পেকিং কৰি মই কিবা অকণমান খোৱা বস্তু ল'লোঁ। অকণমান দেৰি হোৱাৰ কাৰণে মই একুৰিয়ামত থকা এয়া মাছবোৰ দেখাইছোঁ আপোনালোকক। আৰু এইফালে চাওক, আমাৰ এইখন গাড়ীও আহি পালে। যিহেতু আমি দুখন গাড়ী লৈ যাম, এইখন গাড়ীত বাবাহঁত আহিছে, তাৰপিছত আকৌ এইখন গাড়ীত আমি মই বাবা দুটা এনেকৈ উঠিলোঁ। আৰু আন এখন গাড়ীত, সেইখনত মোৰ ভাইটি আৰু মোৰ ডাঙৰ ল'ৰাটো, সিহঁত দুটা তাতে গ'ল। যদিও বেলেগ বেলেগকৈ গৈছোঁ, কিন্তু প্ৰায় একেলগে যোৱাৰ নিচিনাই হৈছে দুখন গাড়ী। কাৰণ সিহঁতে ৰাতি যিহেতু দুয়োটা ল'ৰা আৰু ইমান এটা গাড়ী চলোৱাত অসুবিধা, সেইবাবে একেলগেই গৈছোঁ বাৰু। আমিও ইমান জোৰে যোৱা নাই, লাহে লাহে গৈছোঁ। এয়া শৰাইঘাটৰ ব্ৰিজৰ ওপৰত উঠিলোঁ আমি। আৰু ছাইডত যে দেখালোঁ, ইমান ধুনীয়া পাহাৰত লাইটবোৰ জ্বলি আছে, দেখি বৰ ধুনীয়া। এয়া পাহাৰত যিবোৰ লাইট জ্বলি আছে, মানে মানুহৰ ঘৰ হয় আচলতে, সেইবোৰ ঘৰত লাইটবোৰ জ্বলি আছে, দেখিলে ভালে লাগে। এয়া শৰাইঘাট ব্ৰিজ পাৰ হৈ আমি এয়াৰপৰ্ট লাইন ল'লোঁ। এয়াৰপৰ্টত এয়া আমি গোটেইবোৰ যাই আছোঁ, দুইটা, সিহঁতৰ গাড়ীখনে আমাৰ গাড়ীখনে, দুয়োখন গাড়ীয়ে যাই আছোঁ বাৰু। আমি যাৰ কাৰণে গৈ আছোঁ, তেওঁলোক আহি পোৱাত অকণমান দেৰি হ'ব, ফ্লাইট লেট কৰিছে, সেইবাবে আমি ইমান জোৰেও গাড়ী চলোৱা নাই, আমি লাহে লাহে গৈছোঁ। আৰু এতিয়া আমি এয়াৰপৰ্ট ৰাস্তালৈ ভূপেন হাজৰিকাৰ সমাধিস্থলৰ ওচৰেৰে যাব লাগিব। এয়াৰপৰ্টৰ ৰাস্তাটো যিহেতু সিফালে হয়, এয়া হ'ল ভূপেন হাজৰিকাৰ সমাধিস্থল। দেখাত বৰ ধুনীয়া, আৰু ৰাতিৰ লাইটৰ পোহৰেৰে আৰু ধুনীয়া দেখা হৈ আছে। আৰু আচলতে দিনতকৈ ৰাতিয়ে বেছি ভাল লাগে, লাইটবোৰ ইমান জাক জমককৈ জ্বলি থাকে। এয়া আমি পামেই এয়াৰপৰ্ট, কিন্তু যিহেতু কৈ উঠিলোঁ আপোনালোকক, অকণমান দেৰি হ'ব আহি পোৱাত, সেইবাবে আমি অকণমান লাহে লাহে গৈছোঁ। আৰু এজেগাত যাই ৰৈও যাম। এয়া নতুন এয়াৰপৰ্ট বনাই আছে, আমি সেইটো ৰাস্তাৰে আহিলোঁ, আহি ইয়াতে ৰখি দিছোঁ, যিহেতু সেইখন গাড়ী অকণমান পিছ পৰিছে। এয়া বাবাহঁতেও কৈ আছে যে দাদা আহি পোৱাই নাই, আহি পাবই, অকণমান ইয়াতে ৰখি দিওঁ। কাৰণ এয়াৰপৰ্টত গাড়ী থোৱাৰ লগে লগে আচলতে পইচাটোও বহুত দিব লগা হয়, কিন্তু তাতে অলপ সময় ৰখি, সময় হোৱাৰ লগে লগে আমি এয়াৰপৰ্টত সোমাই দিলোঁ। এয়া আমি এয়াৰপৰ্টৰ ৰাস্তাত, বাবাহঁতো খুব ফূৰ্তিত আছে, আজি কোন আহিব, কাক আনিব যাই আছোঁ, খুব ফূৰ্তিত আছে সিহঁতেও, যে ইমান দিনৰ মূৰত লগ পাব নানা নানী। আচলতে নানা নানীৰ কাৰণে আমি যাই আছোঁ, মোৰ আব্বা আৰু আম্মা। আমি ইয়াতে এয়াৰপৰ্টত ৰখি আছোঁ। বাবাই কৈ আছে কিবা খাম বুলি। মই কৈছোঁ অকণমান ৰ'বা, সেইখন গাড়ীও আহি লওক। এয়া ৰখি আছোঁ, সিহঁতেও সেইখন গাড়ী আহি পোৱা নাই কাৰণে ইফালে সিফালে অকণমান লৰালৰি কৰিছোঁ, আৰু যিহেতু সিহঁতে আহিয়েই পোৱা নাই। আহি পোৱাৰ পিছত একেলগে সোমাম আৰু একেলগে থাকিম। আৰু ইয়াতে যিহেতু বহুত মানুহ, চবৰে কোনোবা মানুহ যাব, কোনোবা আহিব, সেইকাৰণে ৰখি আছে। আমিও ইফাল সিফাল কৰিলোঁ। এখেতে বোলে একাপ কফি খায়, আৰু কফিৰ দাম যিহেতু বহুত, একাপ কফিৰ দাম 160 হ'লেও খাব লাগিব, নহ'লেও খাব লাগিব। এয়া কফি খাই আছে, আমি এনেই ইফাল সিফাল কৰি আছোঁ। আৰু বাবাহঁতে কিবা কিবি কিনিয়ে লৈ আহিছিলে, সেইবোৰতো খায়ে আছে। তাৰপিছত ইফালে সিফালে অকণমান থাকি টাইমটো পাছ হোৱা নাই, কি কৰিম আৰু ইফাল সিফাল কৰি আছোঁ। আৰু মোৰ আব্বা আম্মা আহি পোৱাই নাই, ৰখি আছোঁ আৰু পূৰা ৰখি আছোঁ, আহিব। আৰু এটা বস্তু দেখা পালোঁ ইয়াতে, বৰ ভাল লাগিল। এয়া বাঁহ, জানেনে? এয়া বাঁহ হয়, বাঁহেৰে ইমান ধুনীয়াকৈ, এয়া য'ত আমি কফি খাইছিলোঁ, এখেতে খাইছিল, মই খোৱা নাই, দোকানখনত ইমান ধুনীয়া বাঁহেৰে এটা লুক দিছে, বৰ ভাল লাগিছে। এয়া পূৰা আমি ৰখি আছোঁ গোটেইকেইটা, কেতিয়া আহিব। আল্লাহ কৈ আছোঁ সোনকালে আহা আব্বা আম্মা। এয়া দেখা পালোঁ মোৰ আব্বা আম্মাক। এয়া তেখেতসকলে উমৰা হজৰ পৰা আহিছে, আমি তেখেতসকলক আনিব গৈছোঁ। এয়া অহাৰ পিছত গাড়ীত বহাই ল'লোঁ। মোৰ আম্মা আৰু মোৰ আব্বা বহিছে আগৰ চিটত। সেইখন গাড়ীত গ'ল মোৰ ভাইটি, মোৰ ডাঙৰ ল'ৰা আৰু এখেত আৰু মাজু ল'ৰা। সিহঁতে তাতে গ'ল। যিহেতু আব্বা আম্মাৰ মোৰ আব্বা, এওঁলোকৰ পেকিং ট্ৰলি আৰু বেগ বহুত আছে, সেইবাবে এইখন গাড়ীত আমি 4জনে আহিলোঁ।
এয়া বহুত ৰাতি হৈ গ'ল, পূৰা এটাই বাজিল আৰু গোটেইবোৰ ৰাস্তাত একদম নিঃশব্দ নিচান, মানে কোনো এটা মানুহ নাই, এখন গাড়ীও নাই। আমি আহি পালোৱে। আহি ঘৰত মই ভাত মানে চব ৰেডি কৰি থৈ গৈছিলোঁ, ঘৰৰ পৰাই তৰকাৰী লৈয়ে গৈছিলোঁ যিহেতু। অকল তাৰমানে কি ভাতকেইটা মই হুইচেল মাৰি দিছোঁ। ভাতকেইটা হুইচেল মাৰি দি মই অকল আম্মা আব্বা ঘৰত থৈ আমি গোটেইকেইটা একেলগে ভাত খাই আমি ঘৰত গুচি আহিছোঁ। আৰু নেক্সট দিনা যিহেতু এক্সাম আছে, ডাঙৰ ল'ৰাই গাড়ী চলাইছে, আমি গোটেইকেইটা আহিলোঁ আৰু টোপনি পূৰা লাল কাল, সৰুটোতো টোপনিয়ে গৈছে। আহি আমি ঘৰ পামেই এতিয়া। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু নেক্সট ভিডিঅ' মই দিবলৈ আকৌ চেষ্টা কৰিম। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব, আৰু মই যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে মোক উৎসাহ দিব। মোৰ হয়তো আৱাজটো বেয়া, মই ভিডিঅ' বনাব জানো নে নাজানো মই সেয়াও নাজানো, কিন্তু বনাইছোঁ। আপোনালোকে যদি ভাল পায় মোক ছাবস্ক্ৰাইব কৰিব। এয়া আহি পালোঁ আমি ঘৰত। বাবাহঁতক মই এবাৰ দেখাই দিম, ইমান টোপনি ধৰিছে সিহঁতৰ, যিহেতু 2টাই বাজিল, 2টা নে 2:30টাই বাজিছে। ৰাতিপুৱা এক্সাম, সেয়ে এয়া চাওক টোপনি লাগিছে সিহঁতৰ।